Hello guys, welcome back to my new video. So মই মানে ভাবিছিলোঁ আজি এটা চ্যালেঞ্জ ভিডিও বনাম মানে গৰমত থকা চ্যালেঞ্জ মানে বুলি এটো নহয় যে মই একেবাৰে ৰ'দত থিয় হৈ থাকিমগে গোটেই দিনটো তেনেকুৱা নহয় আৰু মানে মই ফেন নচলালো হয় ফ্ৰিজৰ পানী নাখালো হয় আৰু গছৰ তলত নগলো হয় আজি মানে আমাৰ ঘৰটো অলপমান ইমান ওখ নহয় মানে অলপ চাপৰ আৰু ঘৰটোৰ ভিতৰত থাকিলে মানে এনেকুৱা লাগে একদম জুই জ্বলি আছে জানো আমাৰ ঘৰটোৰ ভিতৰত তেনেকুৱা আৰু মানে ফেন চলালেও মানে কি কম একেবাৰে গৰম বতাহ আহে ওপৰৰ পৰা তো এইটো কাৰণে ফেন চলাই একো লাভ নাই আমাৰ ঘৰটোৰ ভিতৰত তো ভাবিছিলোঁ তেও মানে আমি ফেন চলাই তেনেকৈ থাকোঁ অলপ ঠাণ্ডা লওঁ আৰু তো ভাবিছিলোঁ আজি চ্যালেঞ্জ কৰিম গৰমত মানে মই কেনেকৈ থাকিব পাৰোঁ আৰু কেনেকৈ মানে মই কামখিনি কৰি থাকিব পাৰোঁ ৰাতিপুৱা মানে এনেকুৱা ৰ'দ দি আছিলে মানে কি কম ফাটি যোৱা ৰ'দ তো এতিয়া আপোনালোকক দেখাওঁ ৰ'ব অলপমান বতৰটো কেনেকুৱা হৈ আছে এয়া চাই লওক বতৰ পানী টোপাল কৰি আছে তো এতিয়া বহি আছোঁ চ্যালেঞ্জ কৰি একো লাভটো নাই মানে মই যেতিয়া কিবা এটা ভাবোঁ তাৰ উল্টাটো হৈ যায়গৈ তো মোৰ চ্যালেঞ্জ যাই পেলাই ফেলেঞ্চহে হৈ যায় তো হাঁহিও দি আছিলোঁ নিজৰে মানে আৰু আমাৰ লাৰু আছে চাওক তাতে মূৰটো তলমূৰ কৰি বহি আছে তাক মানে কালি ৰাতিপুৱা বান্ধি থৈ দিছোঁ তো আমাৰ লাৰুৱে মানে কালি কাণ্ড এটা কৰিলে মানে পৰহি এটা আমাৰ গাঁৱৰে ল'ৰা আৰু মানে অলপ স্পীডত বাইকো চলাই আহি আছিল তাৰ মানে সি মানে নতুনকৈ বাইকখন লৈছেহে তাৰ ইমান এক্সপিৰিয়েঞ্চটো নাই বাইক চলোৱা তো মানে আগতে শিকিছে ক'ৰবাত চলোৱা তেনেকুৱা টাইপৰ তো সি স্পীডত আহিলে ই মানে আগতে চবকে ভুকে আমাৰ ৰাস্তা দি মানে যোনে স্পীড চলাই যায় চাইকেল মানে যোনকেইটাই মানে অলপ অত্যাচাৰ কৰি তাক চপৰা মাৰে বা মাৰিব বিচাৰে সেইকেইটাক মানে চিনি পায় সেইকেইটাক মানে সি ভুকে বাকী ইমান মানুহ আমাৰ ৰাস্তা দি পাৰ হৈ যায় সি মানে নুভুকে কেতিয়াও কিন্তু কেইটামান আছে ভুকে সি পিছত সেই বাইক লৈ স্পীডত আহিলে সেইদিনা আহি ময়ো দোকানলৈ গৈছিলোঁ লাৰু মোৰ পিছে গৈছিলোঁ আহিলোঁ ঘৰত মই জাষ্ট সোমাইছোঁ আমাৰ গেটৰ ভিতৰেদি সি মানে বাইকখন লৈ এনেকৈ পাৰ হৈ যাব বিচাৰিছিল পাৰ হৈ যাব বিচাৰোঁতে মানে লাৰুৱে ওচৰলৈ গ'ল ভুকিবলৈ সি মানে একদম ব্ৰেক মাৰি দিছে সি গুচি যাব পাৰে সি সেইখিনিতে ব্ৰেক মাৰি দিলে তাৰ মানে কণ্ট্ৰলটো নহ'ল বাইকত সি সেইখিনিতে মানে বাগৰি পৰিল বাইকখনে দিয়ে আমাৰ ৰাস্তাতে তাৰপিছতে সি মানে আমাৰ লাৰুক দুখিছে সি আগতে ভুকে বোলে মানুহ ভুকিব যায় কামুৰিব যায় তো সেইটো কাৰণে মানে পৰাৰ পিছত আমাৰ লাৰুক দুখিছে আমাৰ বাটতে মানে বাটাম এডাল আছিল সেই বাটামডাল দাঙি লৈ আহি আমাৰ লাৰুক মাৰিব আহিছে আমাৰ লাৰু গিলৰ ওচৰত আছিল সেইখিনিলৈ খেদি আহিছে খেদি আহোঁতে ইও খেদি গ'লগৈ মানে কুকুৰৰ এটা ভয় থাকেতো তই মোক যদি মাৰিব আহ মই খেদি যামেই তেনেকুৱা টাইপৰ তাৰপিছতে আৰু চবেই আহিল মানুহবিলাকে কৈছে তই স্পীডতো চলাই গৈছ সেইটো কাৰণে তোক খেদিছে আৰু মানে এইপিনে মানুহ এজনীও লগাইছে মানে আগতেও বেলেগক ইমান ভুকে সেইটো কাৰণে কামুৰিব যায় সেইকাৰণে আজি পৰিলে এনেকুৱা হ'ল মানে কিছুমান লগোৱা মানুহ আছেতো তেনেকুৱা টাইপৰ তাৰপিছতে সি গ'লগৈ একো নাই আকৌ সেই ল'ৰাটো ভায়েকে মানে আমাৰ লাৰুক ভয়ো কৰে সি আকৌ এইখিনি মানতে খেলিব আহিছে কালি খেলিব যাওঁতে আমাৰ লাৰু আগেদি এনেকৈ দৌৰ মাৰিছিল নেকি ই মানে ধৰিলে যায় পটককৈ ধৰাৰ লগে লগে মানে তাৰ দাঁতৰ চিন বহি গ'লগৈ ভৰিত অকণমান মানে এনেকুৱা নহয় যে তেজ ওলাই ফাটি গৈছে তেনেকুৱা নহয় ইমান কামোৰো বুলি মানে কামোৰে নাই তো তাৰ দাঁতৰ চিন মানে তাৰ ভৰিত বহি গ'লগৈ সি মানে ক'লে আহি ভয়ে মোক আহি কৈছে আহি যে মোক কুকুৰটোৱে কামুৰিলে এতিয়া কি হ'ব তাৰপিছতে মই নিমখ পানী অকণমান লৈ পেলাই সেইখিনি জেগা ধুই দিব দিলোঁ এনেই কুকুৰে আঁচুৰিলে বা অকণমান কামুৰিলে নিমখ পানী দি ধুই দিব লাগে জেগাখিনি মানে যিমান বীজাণু থাকে বা কিবা সেইখিনি ভাল হৈ যায় আৰু গাঁৱলীয়া ঔষধ খালেওতো ভাল হৈ যায় মানে এনেই আগতেতো মানুহে গাঁৱলীয়া ঔষধ খাই ভাল হৈ যায় পিছতে সি গ'লগৈ যাই লৈ ঘৰত ক'লে যায় ঘৰত কোৱাৰ পিছত সিহঁতৰ বাপেক আহিল বাপেকৰ লগত আহি পেলাই মানে বাপেকে কৈছে তহঁতে এতিয়া দায়িত্ব ল'ব লাগিব ইয়াক কুকুৰা কামুৰিছে কিবা এটা কৰক তাৰপিছত আমাৰ মায়ে ক'লে আমি এতিয়া কি কৰিম আমিতো দেখা নাই এতিয়া কেনেকৈ দৌৰিছিলোঁ বা কি কৰোঁতে কামোৰ মাৰি দিলে এতিয়া তহঁতে কিবা গাঁৱলীয়া ঔষধ আছে যদি সেইটো খুৱাই দে ভাল হৈ যাব ইমান চিন্তা কৰিব নালাগে আৰু আমাৰ লাৰুক মানে আগতে বেজী দিয়া এতিয়াহে বেজী দিয়া নাই এনেতো মাহে বেজী দি থাকিব লাগে সেইবিলাক কুকুৰক তো আমাৰ বৌহঁতৰ ঘৰত থাকোঁতে তেতিয়া বেজী দিছিল যোৱা বছৰ তাক ল'ৰা এটাই কাটিছিল মানে আমাৰ ইয়াৰে তো কাটোতে চিলাই কৰোঁতে তেতিয়া বেজী দিয়া গৈছিল এবাৰ তাৰপিছত বেজী দিয়া নাই তাৰপিছত বাপেকে আহি কৈছে আমাৰ ডাঙৰ ল'ৰাটো এইপিনে বাইক লৈ যাওঁতে সি ভুকিব আহোঁতে পৰিল সি গম পালেতো কুকুৰটোক মাৰি পেলাব সি আহিলে খং কৰিব এনেকৈ আছে তাৰপিছতে মায়ে ক'লে ইমান ভয় কৰিব লাগে কথা নহয় সেইখিনি জেগা নিমখ পানী দি ধুই দিয়া গৈছে আৰু কিবা গাঁৱলীয়া ঔষধ আছে সেয়া খুৱাই দিলে হ'ব বা চিভিলত নিলে হ'ব
আজিকালি ফ্ৰীতে বেজী দিয়ে মানে আমাৰ চৰকাৰী হস্পিটেলত, তাতে বেজীটো দি লৈ আহিলেই হ'ব। তাৰপিছত তেনেকৈ কোৱাৰ পিছত গ'লগৈ বাপেক। আকৌ সন্ধিয়া মানে আকৌ সিহঁতৰ ডাঙৰ ল'ৰাটো বাপেক আকৌ যিটো কামুৰিছিল সৰুটো সি আহিছে মানে। আহি লোৱাৰ লগে লগে সিহঁতৰ ডাঙৰ ল'ৰাটোৱে মানে কথা কৈ আছে, এনেকৈ ওপৰ মূৰ হৈ পেলাই কৈ থকা নাই, এনেকৈ তল মূৰ হৈ পেলাই কৈ আছে কথাকেইটা। প্ৰথমটো ভালেই ক'লে, বা আজি মোক ভুকিছে কাইলৈ বেলেগক ভুকিব কামুৰিব, সেইটো কাৰণে বান্ধি পেলাই থৈ দিব। আৰু আমাৰ লাৰু চৰিত্ৰটো বেয়া মানে, সি মানে ভুকিব নালাগে, সেইটো এটা তাৰ বেয়া চৰিত্ৰ। তাৰপিছতে ভালকৈ ক'লে। তাৰপিছত আমাৰ মায়ে কৈছে আমি আজি বান্ধিয়ে থৈ দিম বাৰু। তাৰপিছতে সেইখিনি কথা ক'লে, সি মানে ক'লে আৰু দ্বিতীয়বাৰ যদি তেনেকুৱা কৰে সি তাক মাৰি পেলাম, ক'ৰবাত ৰাস্তাই ঘাটে পালে মাৰি পেলাম, বা যদি ভুকে তহঁতৰ ঘৰত সোমাই পেলাই মাৰি থৈ যামগৈ, তেতিয়া বেয়া নাপায়। সেইটো গাইছ কথা হ'লনে? কামুৰিলে বা খেদিলে বুলিয়ে তই ঘৰত সোমাই থৈ তাক মাৰি যাবি, ইমানেই মানে সাহস নেকি? এইটো কি কথা মানে? আৰু আমি ঘৰত সোমাই পেলাই তাক মাৰিব নিম নেকি কুকুৰ? এনেইতো আমি পালি থকা নাই খুৱাই বুৱাই। তেনেকৈ ক'লে। পিছতে যাব ওলাইছিল, তাৰপিছত সিহঁতৰ বাপেকে কৈছে বেজী দিয়া স্লিপ আছে যদি সেইখন দিয়েহে, নহ'লে তাৰ কুকুৰৰ আগৰ দাঁতকেইটা ভাঙি থ'ব লাগে, ভাঙি থ'লে তেতিয়াহ'লে বেলেগক আৰু কামুৰিব নোৱাৰিব। এইবিলাক মূৰ্খ মানুহৰ মূৰ্খ কথা। আমি কুকুৰৰ আগৰ দাঁতকেইটা ভাঙি থৈ দিব পাৰিম নে গাইছ? যদি তাৰ দম আছে সি আহি নিজে ভাঙি থৈ যাওক, যদি তাক যদি পিছত কামুৰে তেতিয়াহ'লে আমাৰ ৰিস্ক নহ'ব। তো এনেকুৱা মানুহ আৰু কি বুলি কওঁ আমাৰ পৰা। পিছত গ'লগৈ, আমাৰ দেউতাৰ নাম্বাৰটো মোৰ পৰা ল'লে, লৈ পেলাই কৈছে কি তহঁতৰ বাপেক ক'ম ফোন কৰি, য'ৰ পৰা কুকুৰটো আনিছিল তাত থৈ আহিবগৈ। পিছত নাম্বাৰটো দিলোঁ, মই চাগে কিবা কথা পাতিব আৰু। তো মেইন কথা মানে পইচা ওলোৱা ধান্দা সিহঁতৰ। পিছত আমাৰ দেউতাক ফোন মাৰি ক'লে কুকুৰটোৱে কামুৰিছে, কিবা পইচা খুজিছে নেকি নাজানো। পিছতে কি কথা পাতিলে সেইটো গম নাপাওঁ। তাৰপিছত কালিৰ পৰা মানে আজিলৈ বহুতকৈ সিহঁতে ফোন কৰি আছে, মানে সিহঁতৰ পইচা মেইন কথাটো হ'ল পইচা ওলোৱা ধান্দা। আৰু সিহঁতৰ ল'ৰাটোৱে মানে আমাৰ ঘৰত কৈছিল আপোনালোকে যেনিবা এতিয়া মোক 200 টকা এটা দিবই তাক বেজী ঔষধ কৰোৱাৰ, পিছত আকৌ বেলেগক ভুকিব, বেলেগক কামুৰিব, সেনেকৈ কৈ থৈ গ'ল। আকৌ পিছত আকৌ সিহঁতে ফোন মাৰি মানে পইচা ওলোৱা ধান্দাত মাৰি আছে, মানে তেনেকুৱা মানে এনেকুৱা মানুহ। সিহঁতে মানে কিবা এটা হ'লে সিহঁতৰ যদি কাৰোবাৰ কিবা এটা হয় একে ডাকু নিচিনা গোটেই ঘৰৰ পৰিয়ালে খেদি আহে। মানে আমাৰ এইপিনে বঙালী মানুহবিলাক তেনেকুৱাই, গোটেই মানে একেবাৰে আঠা লাগি আহে। কিন্তু বেলেগৰ ক্ষেত্ৰত হ'লে তেতিয়াহ'লে মানে সিহঁতৰ ঘৰৰ পৰা যদি বেলেগৰ মানে কিবা হয় আৰু তেতিয়াহ'লে সিহঁতক খুজিব গ'লে সিহঁতে আকৌ খেদিব, আপোনাৰ মাৰিব আহিব, সেনেকুৱা ঘৰৰ মানুহ মানে। তেওঁ লাৰু ভুল আছে, তাক বান্ধি কৰি থৈ দিছোঁ আমি ধুনীয়াকৈ, সেইকাৰণে সি শুই আছে আৰু মন মাৰি। মোৰ কাপোৰটো বোকা আৰু ভৰিটো বোকা। তো মই মানে আমাৰ নাওখন বান্ধি আছিলোঁ। আমাৰ নাওখন মানে এক চাইড দাং খাই আছে ওপৰৰ পিনে, আৰু এক চাইড মানে তলৰ পিনে আছে। তো তলৰ পিনে থাকোঁতে সেই তলৰ চাইডটো মানে ডুবি গৈছে পানীত। আৰু নাওখনত থকা এখন ঢাকনিখন যিখন মানে ছাইডত থৈ দিওঁ, মানে তাতে বহিব পাৰি মানুহ এজন, তো সেইখন মানে উঠি গৈছিলে। তো সিহঁতক খুৰীয়ে ধৰিলে সেইখন, তাৰপিছত মই নামি গৈ পেলাই মানে ঢাকনিখন তুলি আনোতে গোটেই বোকা লাগিল কাপোৰত। আৰু নাওখন এতিয়া ৰছী লৈ পেলাই সেই যিখিনি ওপৰত উঠি আছিলে সেইখিনি মানে নুমাই পেলাই ধুনীয়াকৈ ৰছী দি বান্ধি থৈ দিছোঁ। তেওঁ মানে নাওখনৰ ভিতৰত পানী সোমাই আছে, তো পিছত আকৌ পানীখিনি ওলাব লাগিব। এতিয়া গৰম লাগিয়ে আছে আৰু বতৰটো এতিয়া তেনেকুৱাই হৈ আছে, ভাল হোৱা নাই। তো আমাৰ মানে গৈছে মৰিগাঁও, এতিয়ালৈ অহা নাই, দেৰি হ'লে মানে বজাৰ কৰিব গৈছে। বজাৰ একো নাছিল মানে, তো সেয়া কৰিব গৈছে। ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে আছে। আপুনি চাবলৈ যে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ এণ্ড বাই বাই। নেক্সট ব্লগত লগ পাই আছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ গাটো ধুই লওঁগৈ। বাই বাই।